গুৰু নানক আৰু দস্যুৰ কথা। গুৰু নানকে ধৰ্ম প্ৰচাৰ কৰি ঘূৰি ফুৰোতে এদিনাখন এঘৰ মানুহৰ তাত এজন দস্যুৰ সতে ৰাতিৰ আলহী হৈ থাকিব লগা হ'ল। দস্যুজনে তৰোৱাল এখন উলিয়াই গুৰু নানকক ক'লে, তোৰ কি আছে বেগেতে উলিয়াই দে, নহ'লে এইখন পেটত সোমাই দিম। তেতিয়া গুৰু নানকে ক'লে, হে ৰাভাই, এই ঘৰত তুমি আৰু মই আলহী। তোমাৰ হাতত তৰোৱাল আছে, মোৰ হাতত একো নাই। মই এজন ভিক্ষাৰী মানুহ, কিন্তু মোৰ হাতত তৰোৱালতকৈ চোকা বস্তু আছে, সেয়া হ'ল হৰিৰ নাম। দস্যুজনে ক'লে, কি হৰিৰ নাম? ক'ত লুকাই আছে দেখুৱাই দে, কাৰ বল বেছি চোৱা যাওক। তেতিয়া গুৰু নানকে ক'লে, তই ভয় নকৰাতো, উলিয়াই দিওঁ, তইতো মোক মাৰিবিয়েই। তেতিয়া দস্যুজনে ক'লে, দে দেখুৱাই চাই লওঁ। গুৰু নানকে নাম গাবলৈ ধৰিলে। নানকৰ নামৰ সুৰত দস্যুজনৰ চকুপানী নিগৰিবলৈ ধৰিলে আৰু গাৰ নোমবোৰ শিহৰি উঠিল। দস্যুজনে গুৰু নানকৰ ভৰিত দীঘল দি পৰিল। সেই দস্যুজনে পিছলৈ গুৰু নানকৰ প্ৰধান শিষ্য হ'ল। ভগৱানৰ নাম চোকা অস্ত্ৰতকৈও শক্তিশালী। নাম অস্ত্ৰৰে গুৰু নানকৰ নিচিনাকৈ দস্যুক দমন কৰিব পাৰি। গতিকে আমি ভগৱানৰ নাম বিশ্বাসেৰে ল'ব লাগে। ইয়াৰ পৰাই আমি এইখিনিয়ে বুজি নাপালোনে? बाबा तेरे रंग में रंगना चाहूं मैं।